মাকৰ মানে কি ক'ম অৱস্থা একদম বেয়া মাকে কান্দি কান্দি মোক ফোন কৰিছে ছোৱালীজনী বহুত খং মানে কিছুমানে বহুত উগ্ৰমূৰ্তি খং থাকে যে তেনেকুৱা বহুত খং কান্দি কান্দি ফোন কৰিছে ছোৱালীজনী অভাৰ খং তুমি যেনেকৈ নহওক মানে কিবাকে মোক সহায় কৰা আৰু তাৰপাছত মই তেনেকৈ তেখেতক 2টা ছেশ্যন দিলোঁ তাৰপাছত লাহে লাহে আৰু ছোৱালীজনীৰ বাপেকৰ লগত দেউতাকৰ লগত মানে ইমান এটা ৰিলেশ্যন ভাল নাছিলে তো তেখেতে মোক সেইটোও কৈছিলে তাৰপাছত মই হিলিং কৰিলোঁ কৰাৰ পিছত ছোৱালীজনী একেবাৰে এতিয়া মানে ভাল আৰু 2টা ছেশ্যনতে 2টা ছেশ্যনত ভাল হৈছে তাৰ পৰা এনেকুৱা পোৱা নাই অধৈৰ্য হৈ যায় যিহেতু ৰেকিত সলিউশ্যন আছে মানে ছল্ভ হয় কিন্তু অকণমান যিহেতু সময় লাগে আছে আছে চাওক ভগৱান বিশ্বাস কৰা মানুহ আছে বিশ্বাস নকৰা মানুহ আছে এতিয়া এনেকুৱা হয় বহুত আছে এটা ছেশ্যন লৈ পিনে অধৈৰ্য হৈ যায় আৰু কয় একোৱে ৰিজাল্ট নাপালোঁ এতিয়া যিকোনো বস্তু বিলিভৰ ওপৰত কথা এতিয়া ভগৱানকো আমি এটা মূৰ্তিক যদি ভাবি লওঁ সেইটো নিশ্চয় মূৰ্তি আৰু যদি নাভাবোঁ সেইটো এটা শিল কথাটো তেনেকুৱা মানে নমস্কাৰ আলাপৰ ষ্টুডিঅ'ত মই দীপশিখা আজি লৈ আহিছোঁ আন এগৰাকী অতিথি তেওঁৰ লগত আমি বিভিন্ন ধৰণৰ কথা পাতিম তেওঁৰ বিষয়ে জানিম আৰু তেখেত কেইবাটাও বিষয়ৰ লগত জড়িত আচলতে সেই বিষয়কেইটাৰ বিষয়ে তেওঁৰ পৰাও আমি জানিম তেখেতৰ লগত প্ৰথমে চিনাকি হৈ লৈছোঁ তেখেত হৈছে পৰিস্মিতা গগৈ পৰিস্মিতা তোমাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ থেংক ইউ দীপশিখা বা পৰিস্মিতা কিহৰ লগত জড়িত হৈ আছে বৰ্তমান বৰ্তমান মই আচলতে অকণমান স্পিৰিচুৱেল লাইনত আছোঁ ৰেকি আৰু আপোনাৰ কেণ্ডেল হিলিং আৰু এতিয়া এক্সেছ বাৰৰ লগত আমি কথা পাতিম যিহেতু এক্সেছ বাৰ্ছৰ কথা ওলাইছে সেই বিষয়েও পাতিম প্ৰথমৰ পৰা জানিব বিচাৰিম প্ৰথম তুমি ৰেকিৰ লগত চাগে জড়িত হৈছিলা কেতিয়া হৈছিলা আৰু কেনেকৈ হৈছিলা ৰেকিৰ লগত জড়িত মানে আচলতে মোৰ মা ঢুকালে মা ঢুকোৱাৰ পাছত যোৱা বছৰৰ কথা মোৰ মা ঢুকোৱাৰ পাছত অকণমান মন চনবোৰ বেয়া হৈ থাকে মন চনবোৰ বেয়া তেনেতে মোৰ ওচৰতে বা এজনী থাকে প্ৰবিতা বা চবৰে চিনাকি তো বায়ে মোক অলৰেডি আগৰ পৰাই কৈ আছিলে যে তুমি ৰেকি শিকিলে বিভিন্ন ধৰণৰ তোমাৰ ব্লকেজ খুলিব প্লাছ লাইফটো মানে বেলেঞ্চ হৈ যায় কিন্তু মই ভাবোঁ কেনেকৈ কৰিম ইমান মেডিটেশ্যন বায়ে মানে ৰাতিপুৱাই উঠি 4টা বজাত মেডিটেশ্যন কৰে তো মই ভাবোঁ মই কেনেকৈ কৰিম কাৰণ মোৰ ইমান ধৈৰ্য নাই তো তাৰপাছত মা ঢুকোৱাৰ পাছত নাজানো অট'মেটিকলি মোৰ মন চন বেয়া তাৰপিছত বা ক'লে মোৰ তাৰপিছত অ'কে ঠিক আছে কিবা মন গ'ল মোৰ শিকিবলৈ তাৰপিছত তেনেকৈ মই ৰেকিৰ লগত জড়িত হৈ পৰিলোঁ তাৰপিছত সঁচাকে বায়ে কোৱাৰ নিচিনা তাৰপিছত ইমান চেঞ্জেছ আহিছে মানে মিৰাকল আৰু এটা মিৰাকল বুলি ক'ব লাগিব আৰু তাৰপিছত বিভিন্ন ধৰণৰ মানে কিছুমান মোৰ সৰু সৰু সপোন যিবোৰ সপোন লৈ মই কেতিয়াবাই দেখি থৈছিলোঁ কিন্তু পাহৰি গৈছোঁ মানে আৰু নিজক লৈ দেখা কিছুমান সপোন একেবাৰে পাহৰিব লৈছিলোঁ সেইবোৰ নজনাকে নভবাকে অট'মেটিকলি মানে মোৰ সেইবোৰ সপোন পূৰণ হোৱাৰ নিচিনা বুলি ক'ব পাৰি আৰু মানে ৰেকিটো তুমি হিল কৰা এতিয়াও কৰি আছো ডিষ্টেন্স হিলিং কৰা লোৱা তুমি ডিষ্টেন্স হিলিং তেতিয়াহ'লে দৰ্শকৰ যদি কাৰোবাৰ মানে ৰেকি হিলিঙৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে পৰিস্মিতাৰ লগত যোগাযোগ কৰিব পাৰিব পৰিস্মিতা প্ৰথমতে বাৰু তোমাৰ নাম্বাৰটো কৈ দিয়া ঠিক আছে বাৰু মোৰ নাম্বাৰটো হৈছে 8486551302 আমাৰ স্ক্ৰীনত দিয়া থাকিব আপোনালোকে নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব ৰেকি হিলিঙৰ কাৰণে আৰু তাই বিশেষভাৱে বেলেগ বেলেগৰ লগতো জড়িত যায় কাৰণ তাই ক'লে যে কেণ্ডেল হিলিং আৰু তাই এক্সেছ বাৰ্ছও কৰে গতিকে সেই বিষয়েও কথা পাতিম কিন্তু মানে ৰেকিত তুমি কেনেকুৱা চোৱা চব পেচেণ্টে লোৱা চব কামৰ কাৰণে লোৱা চব কামৰ কাৰণে লওঁ কিন্তু মই অকল ৰিলেশ্যনশ্বিপৰ কাৰণে নলওঁ বাকী তাৰ বাদে সকলোখিনি এইটো মোক সুধিব মন গৈছে দেই বহুতে ৰিলেশ্যনশ্বিপৰ কাৰণে হিল কৰাব বিচাৰে বহুতেও সোধে যিহেতু মই নিজেও ৰেকি শিকিছো গতিকে মই নিজে হলেও সেইটো পাইছো যে এক্সেছ মানে তোমাৰ ৰেকিত হিলিং কৰিব পাৰি নে নোৱাৰিম ৰিলেশ্যনশ্বিপৰ কাৰণে তুমি কি ক'বা যিহেতু তুমি একদম ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তুমি হিলিং কৰা হয় আচলতে কি হয় ৰিলেশ্যনশ্বিপত মানে এনেকুৱা হৈ যায় জড়িটো তেখেতে বনায় ওপৰৱালাই বনায় ইউনিভাৰ্ছে বনায় বা ভগৱানে বনায় সেইটো আমাৰ হাতত নাথাকে যদিও জোৰ জবস্তি আমি কোনোবা এজনক কাৰোবাৰ লগত জোৰাই দিলোৱে কিন্তু তাৰ পিছত জানো সেইটো তেখেতে নিমিলালে মই কি কৰিব পাৰো তাত খন্তেক সময়ৰ কাৰণে হ'ব পাৰে সেইটো হিলিঙৰ থ্ৰু হিলিং কিন্তু সেইটো যে চিৰদিনৰ কাৰণে হ'ব সেইটো গেৰেণ্টি দি ক'ব নোৱাৰি মানে আৰু সেইটোৱে আৰু তোমাৰ ৰেকি হিলিঙৰ পৰা তুমি পোৱা এটা সাকসেস মই তোমাৰ মুখৰ পৰা শুনিব বিচাৰিম ঠিক আছে আছে চাগে বহুত আছে ভাল লাগিলে এইটো মানে মই শ্বেয়াৰ কৰিব বিচাৰি আছিলো
আচ্ছা, এগৰাকী মানে বাইদেউ এগৰাকী তেখেতৰ ছোৱালীৰ কাৰণে মোক ফোন কৰিলে। যিদিনাখন ফোন কৰিছে মাকৰ মানে কি ক'ম অৱস্থা একদম বেয়া, মাকে কান্দি কান্দি মোক ফোন কৰিছে। ছোৱালীজনী বহুত খং, মানে কিছুমানে বহুত উগ্ৰমূৰ্তি খং থাকে যে তেনেকুৱা বহুত খং, কান্দি কান্দি ফোন কৰিছে। ছোৱালীজনী অভাৰ খং, তুমি যেনেকে নহওক মানে কিবাকে মোক সহায় কৰা আৰু। তাৰ পাছত মই তেনেকে তেখেতক 2টা সেশন দিলো। তাৰ পাছত লাহে লাহে আৰু ছোৱালীজনীৰ বাপেকৰ লগত দেউতাকৰ লগত মানে ইমান এটা ৰিলেশ্যন ভাল নাছিলে, তো তেখেতে মোক সেইটোও কৈছিলে। তাৰ পাছত মই হিলিং কৰিলো, কৰাৰ পিছত ছোৱালীজনী একেবাৰে এতিয়া মানে ভাল আৰু 2টা সেশনত ভাল হৈছে। তাৰ পাছত আৰু এদিন তেখেতে লাষ্টত মোক এদিন বহুত দিনৰ মূৰত ফোন কৰিছে, কৈছে কি হেৰি পৰিস্মিতা থেংক ইউ ছ' মাছ, তোমাক মানে কেনেকে ক'ম মই মানে ভগৱান। একচুৱেলি মানে যেতিয়া মানুহজনে কান্দি কান্দি ফোন কৰা মানুহজনী হাঁহি হাঁহি ফোন কৰিছে, মোৰ সেইটোতে মানে কিবা এটা ভাল লাগি গৈছে। কৈছে কি এতিয়া দেউতাকে আৰু ছোৱালীজনীয়ে মানে দুইটাই মিলি মাককে পাত্তা নিদিলে, বাপেক যেন ফুৰিবলৈ দিল্লীলৈ গুচি গ'ল। তেনেকুৱা মানে, আৰু শুনি ইমান ভাল লাগে, কাৰোবাক কিবা এটা সহায় কৰিব পাৰিছো অকমান, চ' সেয়াই আৰু বহুতে যে কয় যে মানে এনেকুৱা সেশন বিলাক ললে সেইটো মানে অখন্তেক সময়ৰ কাৰণে কিবা এটা ৰিজাল্ট দিয়ে, কিন্তু এইটো পাৰ্মানেন্ট নহয়। নাই, মইতো মোৰ ক্ষেত্ৰত মোৰ এতিয়া বহুত ক্লাইণ্ট হয় আৰু আজিকালি গেষ্ট্ৰিক প্ৰব্লেমটো চবৰে থাকেই, তো মই এনেকুৱা ক্লাইণ্ট পাইছো যাৰ নেকি গেষ্ট্ৰিক এতিয়া টোটেলি নাই, টোটেলি ভাল হৈ গৈছে। তেওঁলোক মোক মেক্সিমাম 2টা বা 3টা সেশনতে তেওঁলোকৰ ঠিক হৈ গৈছে। আৰু যে এনেকুৱা হয় নে কেতিয়াবা মানুহবিলাকৰ পৰা এনেকুৱা পোৱা নে অধৈৰ্য হৈ যায়, যিহেতু ৰেকিত সলিউশন মানে সলভ হয়, কিন্তু অকমান যিহেতু সময় লাগে। আছে চাওক, ভগৱান বিশ্বাস কৰা মানুহ আছে, বিশ্বাস নকৰা মানুহ আছে। এতিয়া এনেকুৱা হয় বহুত আছে, এটা সেশন লৈ পিনে অধৈৰ্য হৈ যায় আৰু কয় একোৱে ৰিজাল্ট নাপালো। এতিয়া যিকোনো বস্তু বিলিভৰ ওপৰত কথা। এতিয়া ভগৱানকো আমি এটা মূৰ্তিক যদি ভাবি লওঁ সেইটো নিশ্চয় মূৰ্তি, আৰু যদি নাভাবো সেইটো এটা শিল। কথাটো তেনেকুৱা মানে সেই বস্তুটো। এতিয়া বহুত আছে এনেকুৱা ফোন কৰি পিনে কয়, ইভেন এনেকুৱা মানুহ আছে মোকতো এজনে 100 টকা এটা নিদিলেই কৈছে কি ৰিজাল্ট নাপালো বোলে, মোৰ মানে সেইটো কাৰণে কমাই দিছে। তো তেনেকুৱা মানে আছে, বিভিন্ন ধৰণৰ মানুহ আছে। হয়, আপোনালোকে নিশ্চয় যিসকলৰ অকমান হলেও ৰেকিৰ ওপৰত অকমান কনফিউজন আছিলে, পৰিস্মিতাৰ কথাৰ পৰা অকমান আপোনালোকে উত্তৰটো পাইছে বুলি মই ভাবিম। আৰু পৰিস্মিতা আৰু কিবা ক'ব বিচাৰিবা নেকি ৰেকিৰ ক্ষেত্ৰত, বা ৰেকিৰ তোমাৰ লগত হিলিঙৰ কাৰণে যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে ফোন কৰিলেই হ'ব? ফোন কৰিব পাৰে, তেওঁলোক মোৰ সৈতে ফোন কৰিব পাৰে। হয়, ৰিলেশ্যনশ্বিপ ঠিক কৰাৰ বাহিৰে যিকোনো প্ৰব্লেমৰ কাৰণে আপোনালোকে পৰিস্মিতাৰ লগত কথা পাতিব পাৰে। পৰিস্মিতাই হিলিং দিয়ে, তাই ডিষ্টেন্স হিলিং দিয়ে, গতিকে আপোনালোকে তাইৰ লগত যোগাযোগ কৰি পেলাই হিলিং ল'ব পাৰে। আৰু আহিলো কেণ্ডেল হিলিঙৰ কথালে। কেণ্ডেল হিলিংটো আচলতে কি হয়? কেণ্ডেল হিলিংটো আচলতে এইটো থ্ৰ' কেণ্ডেল কৰা হয় হিলিংটো। সেইটো এক প্ৰকাৰৰ হিলিঙেই, সেইটো কেণ্ডেলত মানে আপোনাৰ কেণ্ডেলৰ দ্বাৰা কৰা হয়। কিহৰ তাতে বিভিন্ন ধৰণৰ কৰা হয়, তাতে ৰিলেশ্যনশ্বিপৰো কৰা হয়, জব, কেৰিয়াৰ, এভৰিথিং। আৰু কেণ্ডেলতে তোমাৰ ব্লেক মেজিকৰ কাৰণেও কৰা হয় নেকি? ব্লেক মেজিক সেইটো নাই, কেণ্ডেলত নকৰে ন? আছেতো তেনেকুৱা কিবা এটা আছে। নিগেটিভিটি আঁতৰোৱা হয়, নিগেটিভিটি ব্লেক কেণ্ডেলৰ দ্বাৰা আপোনাৰ নিগেটিভিটি খিনি এৰুৱাই লোৱা হয়। তাৰ পাছত আপোনাৰ যিটো প্ৰব্লেম সেই প্ৰব্লেমটো তাৰ পাছত বিভিন্ন কালাৰ থাকে একচুৱেলি কেণ্ডেলৰ, তো সেই কালাৰ অনুসৰি আপোনাৰ প্ৰব্লেমটো কি সেই অনুসৰি কালাৰ আপোনাৰ কেণ্ডেলটো জ্বলোৱা হয়। মানে সেইটোৰ দ্বাৰাও হয় মানুহৰ ৰিজাল্ট পাইছে। তাৰ পিছত আহো এক্সেছলে। যিহেতু কেইবাটাও তাই এক্সেছৰ কথা ক'বলৈ খুব উৎসুক হৈ আছে, আহি পেলাই কৈছে যে তাই খুব ভাল হৈ আছে, তাই আমাৰ গ্ৰুপতে শিকিছিলে, গতিকে ময়ো আমাৰ গ্ৰুপৰ মানুহ এজনীয়ে কিমান ভাল কাম কৰি আছে সেইটোৰ বিষয়ে উলিয়াই আনিবলৈ আপোনালোকক জনাবলৈ পালে মোৰো ভাল লাগিব। এক্সেছ শিকাৰ আগৰ লাইফটো, ৰেকিয়ে তোমাৰ লাইফত বহুত চেঞ্জ আনিছে, কিন্তু তাৰ পিছতো এক্সেছ শিকাৰ আগৰ লাইফটো আৰু বৰ্তমান লাইফটো মাজত পাৰ্থক্য আছেনে? আছে, বহুতখিনি আছে। আচলতে কি হৈছিলে, ৰেকিয়ে মোক চেঞ্জ কৰিছে সেইটো ক'বই লাগিব, কিন্তু এক্সেছে মোৰ কিছুমান মানে চিন্তা ধাৰণা আৰু কিছুমান, মই একচুৱেলি কি হয় বহুত কনফিউজড, মই এফালে যাম নে সেইফালে যাম, বা এতিয়া ৰেকি বহুতে কৰি আছে এইটো লাইনত বুলি নহয়, আজিৰ ডেটত চবেই প্ৰতিযোগিতাত নামি পৰিছে, গতিকে নিজক উপস্থাপন কৰিবলৈ হ'লে মই কেনেকে কৰিম, তো সেইটোক লৈ মোৰ কেতিয়াবা ডাউটো আহিছিলে যে মই এতিয়া ৰেকি কৰিছো, তো বহুতেও আছে, তো মই কেনেকে সেইটো হ'ম। কিন্তু এক্সেছ শিকাৰ পিছত মোৰ এইটো কনফিডেন্ট আহিছে, প্লাছ মোৰ যিবোৰ কনফিউজ আছিলে যে মই এইফালে যাম নে সেইফালে যাম, বা মই ৰেকি কৰিয়েই কামটো মানে নিজৰ লাইফটো আগবঢ়াম, তো সেইখিনি মোৰ স্পষ্টতা আনিছে। আৰু ৰিচেণ্টলি মই বিদুৰ ভাই চাই আহিলো চিনেমা, তো মই চিনেমা চালে আগতে খুব কান্দো, মানে
জানো সেইটো এটা চিন হয় বা তাতে এক্টিং কৰিছে, কিন্তু তাৰপিছতো মোৰ মানে খুব দুখ লাগে, চকু পানী অট'মেটিক মানে বৈ আহে। সেইদিনাখন বিদুৰ ভাই চালো, যিসকলে বিদুৰ ভাই চাইছে গম পাইছে তাতে অলপ দুখৰ চিন এটা আছে। চালো, বিন্দাছ চাই আছো, একো মানে সেয়া হোৱা নাই। তাৰপিছত কথাটো মই মন কৰা নাই ইমান, ঘৰলৈ আহি ভাবিলো আজি মই নাকান্দিলো যে কিয়? তেতিয়া মনত পৰিছে কান্দিব লগা চিন আছে, কান্দিব লগা চিন আছে। তেতিয়া মই ভাবিছো এক্সেছৰ কাৰণে সেই মানে মোৰ ইমোচন খিনি, সেই বস্তুটো মই বুজি পোৱা, প্ৰেক্টিকেল হৈছো। এক্সেছ কৰাৰ পিছত বহুতখিনি মানে প্ৰেক্টিকেল হৈছো। আৰু যে তুমি শিকিলা, তুমি এই যে 24,000টো দিলা, তাৰ পিছত তুমি এইটো ভাবা নে 24,000টো তোমাৰ এটা হেভি ইনভেষ্টমেণ্ট, নে তুমি সেইটো খৰচ হিচাপে ল'বা, আৰু সেইটো 24,000টো দি পেলাই মানে তোমাৰ এনেই গৈছে পইচাটো, যিহেতু পইচাটো বহুতৰ ক্ষেত্ৰত মেটাৰ কৰে বা মেটাৰ কৰিবলগীয়া এটা কথাও, কিন্তু তুমি ভাবানে যে 24,000টো খৰচ কৰিলে তাৰ বিনিময়টো তোমালে আহিছে? প্ৰথম কথাটো মই এক্সেছ শিকিবলৈ প্ৰথম কথা কওঁ, মেনিফেষ্ট কৰিছিলো। এক্সেক্টলি সেইটো সুধিবলৈ আছিলে। 24,000 এটা ইজি মানি নহয়। মোৰ মানে এনেকুৱা হৈছিলে 40% মিলি আছিলে, 60% মিলা নাছিলে। তাৰপিছত মই মেনিফেষ্ট কৰিলো, যিহেতু আমি ক্লাছ একেলগে কৰিছিলো গম পাই। তাৰপিছত মোৰ 10 দিনত সেই মেনিফেষ্ট পুৰা হৈছে। তো 24,000 এটা ইজি অবভিয়াছলি নহয়, কিন্তু আপোনাৰ মই ভাবো এক্সেছে মোক আজি যিখিনি দিলে সেইখিনি মোৰ কাৰণে মানে ফুলফিল হৈ গৈছে। 24, কাৰণ কিছুমান বস্তু আপুনি সুখ শান্তি এইবোৰ আপুনি টকাৰে আপুনি জুখিব নোৱাৰি। এক্সেক্টলি, সেই বস্তুটো মানুহে আচলতে বহুত সময়ত, পৰিস্মিতা মোলে যেতিয়া ফোন আহে ক্লাছৰ কাৰণে, প্ৰত্যেকজন মানুহে 24,000 টকাটো বহুত পইচা বুলি ভাবে, কিন্তু মই ভাবিম যে সেই পইচাটো আপুনি প্ৰফেচনেলি লৈ আপুনি আৰ্ণ কৰিছে নকৰিছে মই সেইটো কথা নকওঁ, কিন্তু আপোনাৰ লাইফত যিখিনি হ'ব, আপোনাৰ মানসিক বা শাৰীৰিকেই হওক, আপুনি যিমানখিনি চেঞ্জ পাব সেইখিনি 24,000 লগত তুলনা নহয় বুলি মই ভাবিম, হয়নে? হয়। কাৰণ সেই বস্তুটোৱে মোক বহুতখিনি, মই ক'লোৱে মোক কনফিউজন আছিলে চব কথাতে, মানে মোৰ আগৰ পৰাই। এতিয়া মোৰ এনেকুৱা হয় কলেজতো, এতিয়া যেতিয়া কলেজ পাইছিলো তেতিয়া তেনেকুৱা হয় আৰ্টছ ল'ম নে বেলেগ কিবা ল'ম, বা ডিগ্ৰী পঢ়াৰ পাছত কোনফালে যাম, কোনটো লাইনত গ'লে মোৰ ভাল হ'ব, তে কনফিউজ থাকে। তো সেই কনফিউজন খিনি দূৰ কৰিছে, আৰু মোৰ যিখিনি মানে মই যিখিনি ফিল কৰিছো সেইখিনি হয়তো যিসকলে শিকিছে তেওঁলোকে গম পাইছে নিশ্চয়। আৰু তুমিতো এতিয়া বাৰ্ছ দি আছা, মানুহৰ ৰেছপন্স কেনেকুৱা পাইছা? ভাল ৰেছপন্স পাইছে। এতিয়া এনেকুৱা হয় চবেই, কিছুমানে বিলিভ কৰে কিছুমানে নকৰে, কিন্তু মই খুব বেছি দিয়া নাই, কিন্তু যিকেইজনক দিছো তেওঁলোকে ইমান ধুনীয়া ৰিজাল্ট পাইছে, চ' শুনি বিৰাট ভাল লাগে। তেতিয়া যিহেতু তাই এইটো ক্ষেত্ৰত নতুন হয়, তাই দিয়া আৰম্ভ কৰিছে আৰু বহুত কেইবাজনকো দিছে তাই, তেওঁলোকৰ পৰা ৰিজাল্টটো যিহেতু পাইছে, আৰু আপোনালোকে যদি বিচাৰিছে তেতিয়াহ'লে পৰিস্মিতাৰ লগত যোগাযোগ কৰিব পাৰে। গুৱাহাটীৰ ভিতৰত তাই গৈ পেলাই হ'লেও আপোনালোকক বাৰ্ছ দিবগে, সেইটো কিন্তু খুব ৰেয়াৰ হয়। কিছুমানেহে কৰে, বহুতেই সেই ঘৰলৈ গৈ নিদিয়েগে, কিন্তু পৰিস্মিতাই ঘৰলৈ গৈ পেলাইও বাৰ্ছ দিয়েগে, আৰু তাইক ওচৰলৈ আহিও আপোনালোকে তাইৰ পৰা বাৰ্ছ ল'ব পাৰিব। সেই ফোন নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব, আৰু স্ক্ৰীণত যিহেতু তাইৰ নাম্বাৰটো দি দিয়াই হৈছে, সেইটো নাম্বাৰ আপোনালোকে লৈ পেলাই তাত যোগাযোগ কৰিব। পৰিস্মিতা, যিহেতু গম পালো যে তোমাৰ নিজৰটো মই গম পালো যে তোমাক স্থিৰ কৰিছে এক্সেছত অহাৰ পাছত, যে তোমাৰ মনটো অন্তত মানে সলনি হৈছে, কিন্তু আৰু জানিব মন গৈছে তোমাৰ আৰু কেনেকুৱা ধৰণৰ, যে এই যে এক্সেছত অহাৰ পিছত আমি ভাবো, মানুহে যে এটা যে বিলিভ আছে যে মানে এক্সেছত অহাৰ পিছত পইচা পাতিৰ ক্ষেত্ৰত অলপমান সলনি হয় লাইফটো, তোমাৰ হৈছে নে নাই? হৈছে। মোৰ তাতো ভালেখিনি ফাইনেন্সিয়েলি মই এতিয়া ক'বলৈ গ'লে ষ্ট্ৰং বুলি ক'ব পাৰো। অকণমান যিখিনি প্ৰয়োজন আছিলে, আৰু ক'ৰবাত নহয় ক'ৰবাত, কাৰণ কি হয় আপোনাৰ ৰেকিত আপোনাৰ 21 দিনীয়া এটা ছেছন লোৱা হয়, সেই 21 দিনৰ তুলনাত মই এতিয়া এদিনত 1 ঘণ্টাত সেই পৰিমাণটো মই এতিয়া ল'ব পাৰিছো। তো সেইটো ক্ষেত্ৰত মোৰ ভালেখিনি, মই যিখিনি বিচাৰো নিজে ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিছো। আৰু এক্সেছ কৰি পেলাই মানুহ ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে ন? পাৰে, নিশ্চয় পাৰে। যদি কোনোবাই আপোনালোকেও অকল এক্সেছ কৰি ইণ্ডিপেণ্ডেণ্ট হ'ম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকেও শিকি ল'ব পাৰে। ক'ত শিকিবতো মই নকওঁ, কিন্তু মই ক'ব পাৰো যে আপোনালোকে শিকিব পাৰে। মই মোৰ নিজৰ লগতে পৰিস্মিতাৰ মতামতটো আপোনালোকক জনাই দিছো। আৰু পৰিস্মিতা, আৰু এটা কথা সুধিম, যিহেতু মই ৰেকি ৰিজাল্ট তোমাৰ পৰা লৈছো, গতিকে এক্সেছৰ ৰিজাল্ট আছে নে তেনেকুৱা? এক্সেছৰ ৰিজাল্ট আছে। মাক জীয়েক আছিলে মোৰ এগৰাকী ক্লাইণ্ট, তেওঁলোকৰ মানে অকণমান ফাইনেন্সিয়েলি প্ৰব্লেম আছিলে,
তো বাৰ্চ লোৱাৰ পিছতে ছোৱালীজনীৰ মানে স্কলাৰশ্বিপ আহিছে আৰু এতিয়া স্কলাৰশ্বিপৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছে বঢ়িয়া বঢ়িয়া ভাল লাগে ধুনীয়াকে এনেকুৱা ৰিজাল্ট বিলাক শুনিলে সঁচাকে খুব ভাল লাগে আৰু এইখিনিতে মই সুধিম যে এতিয়া যিখিনি ল'ৰা ছোৱালীৰ খিনিৰ বহুতৰ পঢ়া শুনাত মনোযোগটো আজিকালি কম প্ৰায় এটা মানে আমি পাই থকা এটা কথা যে ল'ৰা ছোৱালী পঢ়া শুনাত মনোযোগ কম প্লাছ তোমাৰ মোবাইলৰ প্ৰতি আসক্তি বেছি তাৰ পাছতে আৰু কি হয় খং ৰাগ বিলাক বেছি এইটোতো এক্সেছে কাম কৰে কিন্তু এইবিলাকৰ ৰেকি হিলিং দিব পৰা যায় নে নাযায় পাৰি সেইটোতো আৰু ভাল কাৰণ কি হয় এতিয়াতো মই কৈছো আপোনাক এটা খঙৰ মোৰ হেয়া গৈছে প্লাছ আপোনাৰ পঢ়াৰ কাৰণেও আহে মোৰ ওচৰত যে পঢ়াৰ তেওঁলোকৰ মোবাইলৰ পৰা কেনেকে মোবাইলটো দূৰত ৰাখো তেওঁলোকে এনি টাইম মোবাইলটোৱে যিহেতু আজিকালি আৰু ক্লাছৰ নামতো আজিকালি মোবাইলটোৱে ইউজ কৰিবলগীয়া হয় কিন্তু তেনেকুৱাও আহিছে আৰু তেওঁলোকে ধুনীয়া ৰিজাল্ট পাইছে যদি আপোনালোকৰ কাৰণ এইটো প্ৰশ্ন মই মনত আহিলে এইটো কাৰণতে আপোনালোক মানে পৰিস্মিতাক মই সুধিলো যিহেতু তাইক মই ওচৰতে পাইছো আৰু বহু ক্ষেত্ৰত এতিয়া এক্সেছ দিবৰ কাৰণে মোলেও বহুত প্ৰশ্ন এনেকুৱাটো আহে যে এনেকুৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দিব পাৰি নে নোৱাৰি যিহেতু দিব পাৰি বুলি মই ক'ব পাৰো কিন্তু ৰেকিও এইটো ক্ষেত্ৰত সহায় কৰে নে নকৰে যিহেতু মই তাইক ওচৰতে পাইছো কাৰণ তাই ৰেকিত খুব ভাল কাম কৰি আছে দুইটাতে ভাল কাম কৰি আছে গতিকে ৰেকি কথাটো মই সুধি দিলো আৰু মঙ্গলদৈলৈ গৈ আছা বাৰ্ষৰ কাৰণে কৈ দিয়া অকমান 27 তাৰিখে গৈ আছো আমি মঙ্গলদৈলৈ ভেবাৰঘাট মঙ্গলদৈ সকলোৱে চিনি পায় গতিকে যিসকলে ল'ব বিচাৰে মঙ্গলদৈৰ বাকীয়ে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু তাই ফোন নম্বৰটো দিয়া আছে লগত প্ৰবিতা বাও যাব প্ৰবিতা বাৰ নম্বৰটো স্ক্ৰীনত দি দিম গতিকে এই দুটা নম্বৰৰ ভিতৰত আপোনালোকে মঙ্গলদৈত যিসকলে ল'ব বিচাৰিছে তেওঁলোকৰ এই দুটা নম্বৰ যোগাযোগ কৰিব আৰু আহিব আপোনালোকে যিহেতু মঙ্গলদৈৰ পৰা আমালৈ বহুত ফোন আহি আছে আমি নাযাওঁ নেকি মঙ্গলদৈৰ ফালে শিকাবলৈ নাযাওঁ নেকি বাৰ্চ দিবলৈ নাযাওঁ নেকি আমিও লাহে লাহে যাম এতিয়া প্ৰবিতা বাৰ পৰিস্মিতা যাব দুজনী আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব যিসকলে ল'ব বিচাৰে আপোনালোকে এটা সেশন লৈ এটলিষ্ট মানে বাৰ্চটো কি হয় এবাৰ এক্সপিৰিয়েঞ্চ কৰিব বুলি আশা কৰিছো পৰিস্মিতা মই আচলতে আগতেই সুধিব লাগিছিলে কথাটো পাহৰি থাকিলো মই যিহেতু তোমাক সুধি ললো যে তুমি কিহত জড়িত বৰ্তমানৰ কথাটো সুধিলো কিন্তু তুমিতো মানে অকমান লিখা মেলাৰ লগতো জড়িত সেই বিষয়ে জানিম আচলতে মই চাকৰি কৰিছিলো মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট আছিলো তাৰ পৰা মই আপোনাৰ ডিজিটেল মাৰ্কেটিঙত চাকৰি কৰিছিলো আৰু নন্দিনী পেজটো মানে তেওঁলোকে আমাক ডিজিটেল মাৰ্কেটিঙত চাবলৈ দিছিলে তো নন্দিনীৰ যিটো ইনষ্টাগ্ৰাম পেজ সেইটো প্ৰথমৰ পৰা মই চলোৱা সেইটো প্ৰথমৰ পৰা মই চলোৱা আৰু ইভেন যিখিনি ছ'চিয়েল মিডিয়াৰ কাম সেইখিনি গোটেইখিনি মই চাইছিলো সো কন্টেন্ট ৰাইটিঙতো আছিলো আৰু সেই আৰু কিমান ভাল লগা কথা এজনী মানুহৰ মাজত কিমানখিনি প্ৰতিভা লুকাই আছে গতিকে আশা কৰিম পৰিস্মিতাই আকৌ ঘূৰি যাওক আৰু যদি কাৰোবাক কন্টেন্ট ৰাইটাৰৰ প্ৰয়োজন আছে তেতিয়াহ'লেও পৰিস্মিতাৰ লগত যোগাযোগ কৰিব পাৰিব নিশ্চয় কৰিবা যদি তোমাৰ ক'ৰবাত যদি পোৱা তুমি কৰিবা সময় সুবিধা মিলিলে নিশ্চয় কৰিম কাৰণ এতিয়া তাই বেলেগ ফিল্ডতো যিহেতু জড়িত হৈ গৈছে গতিকে তথাপিতো তাই কৰিব বুলি মই আশা কৰিছো কাৰণ এইবিলাকতো এটা সম্পূৰ্ণ নিজা এটা নলেজৰ কথা ন লিখা মেলা এইবিলাক গতিকে এনেকুৱা ধৰণৰ কামবিলাক কেতিয়াও এৰিব নালাগে আৰু ভৱিষ্যতে আৰু কি কৰা আশা আছে কোৱা আৰু ভৱিষ্যতে এতিয়া যিহেতু স্পিৰিচুৱেল লাইনত আহিছো আৰু অলপ আগুৱাই যাবলৈ ইচ্ছা আছে বাকী সময়ৰ লগে লগে শিকি যাম কিমান পাৰো কিমান দূৰ আগবাঢ়িব পাৰো লগতে তেনেকে গৈ থাকিম আৰু চাও কিমান দূৰ যাওগে আৰু এটা কথা শুনো মেন্টৰ হিচাপে আমাক কেনেকুৱা পাইছিলে মেন্টৰ হিচাপে তাকে মই কম বুলি ভাবিছিলো লাষ্টৰ ফালে নিজে সুধি দিছো আজি লাষ্টৰ ফালে থম বুলি ভাবিছিলো সেইটো কম বুলি মেন্টৰ হিচাপে আপোনালোকৰ প্ৰথম কথা যিহেতু মোৰ বা আছিলেই বাটো বায়ে আপোনালোকক কথা কৈছো আপোনালোকেও মানে বহুতখিনি সহায় কৰিছে তাৰ কাৰণে থেংক ইউ আৰু কেতিয়াও নালাগে যে আপোনালোক মেন্টৰ বা কিবা যেইবাৰে সুধিছো যিটোৱে ডাউট আছে সদায় ক্লিয়াৰ কৰে আৰু সদায় ইমান ভালকে বুজায় তাৰ বাবেও থেংক ইউ আচলতে চেষ্টা কৰো আমি সেইকাৰণে আচলতে সুধিলো তাইক যদিও কিবা আমাৰ হলেও কিবা আছে তেতিয়াহ'লে নিশ্চয় আমিও সেইখিনি ঠিক কৰি ল'ব পাৰিম ন এনেকে সুধি দিলে আৰু আপোনালোকে সময় দিয়ে সেইটো ডাঙৰ কথা সদায় সময় দিব লাগে কাৰণ এতিয়া বহুত শুনিছো এক্সেছত যে মেন্টৰ বিলাকে সময় নিদিয়ে কাৰণ
ডাউটছ থাকে এদিনত কাৰো ক্লিয়াৰ নহয় গতিকে সেই ডাউটখিনি ক্লিয়াৰ কৰিবলৈ আপোনালোকে আমাক সময় দিছে বুজি নাপাইছো 10 বাৰ সুধিছো 10 বাৰ উত্তৰ দিছে হয়তো ফোন কৰি নাপাইছো কিন্তু দেৰিকে হলেও আপোনালোকে আমাক ৰিপ্লাইটো দিছে সেইটো চেষ্টা কৰো আচলতে কাৰণ আমাৰ দায়িত্ব হয় সেইটো যে আমি কাৰোবাক শিকাই দিছো এৰি দিছো সেইটো নহয় কিন্তু আমাৰ দায়িত্ব হিচাপে আমি যিহেতু লওঁ গতিকে যোনে যিমানবাৰ সোধে সিমানখিনিলৈকে সহায় কৰিবলৈ চেষ্টা কৰোঁ আনকি মই মোৰ ঘৰলৈ মাতিও মই সিমানখিনি কৰি দিওঁ যিসকলক মই ক্লাছ দিলোঁ তাত যদি কাৰোবাৰ কিবা ডাউট থাকি গ'ল ঘৰলৈ আহি পেলাই হ'লেও মই মোৰ সেইখিনি যিমানখিনি ডাউট থাকে মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰোঁ পৰিস্মিতা মোৰ খুব ভাল লাগিলে তোমাৰ লগত কথা পাতিম ভৱিষ্যতে আশা কৰিম তোমাৰ লগত আকৌ কথা পাতিব পাৰিম নিশ্চয় আৰু দীপশিখা বা থেংক ইউ আলাপলে আজি মোক এইখিনি সুযোগ দিয়াৰ কাৰণে মাতি আৰু আলাপৰ সমূহ কৰ্মকৰ্তাৰ লগতে বিশেষকে আপোনালে মোৰ বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আমি আশা কৰিম পৰিস্মিতা আৰু বহুত দূৰ আগুৱাই যাওক পৰিস্মিতাক যাতে এনেকৈ মাতি আনি আমি পৰিস্মিতাৰ আজিটো আৰম্ভণিহে ইয়াতকেও যাতে বহুত বেছি তাইৰ পৰা হোৱা ছাকচেছৰ বিষয়ে আমি কথা পাতিব পাৰোঁ গতিকে সেইখিনিলৈকে আমি আশা কৰিম আৰু থেংক ইউ তুমিও আমাক ইমানখিনি সময় দিলা থেংক ইউ এতিয়া সময় হৈছে মোৰ আলাপৰ পৰা বিদায় লোৱা কিন্তু বিদায় লোৱাৰ পূৰ্বে আপোনালোকক মই জনাম যে আপোনালোকে আমাৰ ফেচবুক পেজটি আৰু ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰিবলৈ আপোনালোকে নাপাহৰিব লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব ধন্যবাদ